আমি আগৰ ভিডিঅ'ৰ 2 নং পাঠৰ 22টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি আমি আকৌ 24টা কুৱেশ্যন আলোচনা কৰিম। গতিকে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ সবিয়াই চাব পাৰিব। কুৱেশ্যন নম্বৰ 23, কোন ঠাইত চিপাহী বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল? ইয়াৰ উত্তৰ বৰকপুৰ। কুৱেশ্যন নম্বৰ 24, আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ ৰাজা ৰামমোহন ৰায়। কুৱেশ্যন নম্বৰ 25, কাক ভাৰতৰ বিৰামহীন ঘূৰি দৌৰোতা বুলি কোৱা হয়? ইয়াৰ উত্তৰ বাল গংগাধৰ তিলক। কুৱেশ্যন নম্বৰ 26, গান্ধীজীক কোনে মহাত্মা উপাধিটো দিছিল? ইয়াৰ উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 27, ভাৰতবৰ্ষ কেতিয়া গণতান্ত্ৰিক দেশ হয়? ইয়াৰ উত্তৰ 26 জানুৱাৰী 1950 চনত। কুৱেশ্যন নম্বৰ 28, ভাৰতবৰ্ষৰ সম্পূৰ্ণ স্বাধীনতা বিষয়টো ক'ত নিৰ্ধাৰণ হৈছিল? ইয়াৰ উত্তৰ লাহোৰ সন্মিলনত। কুৱেশ্যন নম্বৰ 29, চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ 5 ফেব্ৰুৱাৰী 1922 চনত। কুৱেশ্যন নম্বৰ 30, সীমান্ত গান্ধী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ খান আব্দুল গফুৰ খানক। কুৱেশ্যন নম্বৰ 31, প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া বহিছিল? ইয়াৰ উত্তৰ 1930 চনৰ নৱেম্বৰ মাহত। কুৱেশ্যন নম্বৰ 32, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ 1939 চনত। কুৱেশ্যন নম্বৰ 33, কোনটো বিপ্লৱক আগষ্ট বিপ্লৱ বুলি কোৱা হয়? ইয়াৰ উত্তৰ ভাৰত ত্যাগ আন্দোলন। কুৱেশ্যন নম্বৰ 34, কোনে ছিংগাপুৰত স্বাধীন ভাৰত চৰকাৰ গঠন কৰিছিল? ইয়াৰ উত্তৰ সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন নম্বৰ 35, কোনখন দেশে আন্দামান নিকোবৰ দ্বীপ ভাৰতক গতাই দিছিল? ইয়াৰ উত্তৰ জাপান। কুৱেশ্যন নম্বৰ 36, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰ লৰ্ড মাউণ্টবেটেন। কুৱেশ্যন নম্বৰ 37, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া কাৰ্যসূচী কৰে? উত্তৰ 2014 চনৰ 25 ছেপ্টেম্বৰত। কুৱেশ্যন নম্বৰ 38, 2014 বৰ্ষৰ এছিয়ান গেমছত ভাৰতে মুঠ পদক লাভ কৰে? ইয়াৰ উত্তৰ 57টা। কুৱেশ্যন নম্বৰ 39, জন ধন যোজনাৰ অধীনত সৰ্বাধিক বেংক একাউণ্ট খুলি অভিলেখ সৃষ্টি কৰা প্ৰথমখন ৰাজ্য? ইয়াৰ উত্তৰ কেৰালা। কুৱেশ্যন নম্বৰ 40, কোনজন ব্যক্তিয়ে সন্মানজনক জ্ঞানপীঠ বঁটা 2013 চনত লাভ কৰিছে? ইয়াৰ উত্তৰ কেদাৰনাথ সিং। কুৱেশ্যন নম্বৰ 41, কোচ ৰজাৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? ইয়াৰ উত্তৰ 6-কোণীয়া। কুৱেশ্যন নম্বৰ 42, কোন ৰজাৰ ৰাজত্বকালত আলাৱৰণ হৈছিল? ইয়াৰ উত্তৰ চক্ৰধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 43, অসমত ব্ৰাহ্মণসকল প্ৰতিষ্ঠা কৰা ৰজাজন কোন? ইয়াৰ উত্তৰ নৰকাসুৰ। কুৱেশ্যন নম্বৰ 44, অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা? ইয়াৰ উত্তৰ 8টা। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে সকলোৱে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।